সত্ৰ নগৰী মাজুলীৰ জনসংখ্যা প্ৰায় 2 লাখৰ ওচৰা-ওচৰি। বৰ্তমান মাজুলী এখন পূৰ্ণাংগ জিলা, কিন্তু মাজুলীত আজিলৈকে চিনেমা হল এটা স্থাপন নোহোৱাটোহে উদ্বেগৰ বিষয়। সৌ তাহানিতে জুবিন দাই মাজুলীত চিনেমা হল এটা স্থাপনৰ কাৰণে চৰকাৰক আহ্বান জনাবলৈ মাজুলীবাসীক কৈছিল। তেখেতে কৈছিল, যদি চৰকাৰে চিনেমা হলটো বনাব নোৱাৰে মোক এবিঘা মাটি দিয়ক, মই বনাই দিম। মাজুলীত এটা চিনেমা হল এটা লাগেতো, লাগে নাই? ধৰক আকৌ MLA মিনিষ্টাৰ যোন আছে ভোটৰ সময়ত ঠিকে আহে, হয়নে? আচল কামবোৰতো নকৰে। আপোনালোকে ধৰক বিমল বৰাক ধৰক কালচাৰেল মিনিষ্টাৰ, নামটোহে কালচাৰেল মিনিষ্টাৰ, কালচাৰ কৰে জানো? নকৰে। মোৰ ইমান পইচা নাই বাবা, মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায়। কৰি দিব পাৰে, একো নাই, মোক যদি মাটি দিয়ে মই কৰি দিম, একো নাই। 1 বিঘা মাটি দিলে হ'ল, চিনেমা হল বনাই দিম। গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম, একো ডাঙৰ কথা নহয়। বহুত চিনেমা হল খোলাই দিলোঁ, বহুত চিনেমা হল বনোৱালোঁ। আজি জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই, তথাপিও তেওঁ দেখি যোৱা মাজুলীবাসীৰ চিনেমা হলটোৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাব নোৱাৰোঁনে? মাজুলীবাসীয়ে চিনেমা চাবলৈ যোৰহাট অথবা ধেমাজি যাবলগীয়া হয়। আজিৰ তাৰিখত মাজুলীত চিনেমা হল এটা নথকাটো অসমৰ দুৰ্ভাগ্য বুলি ক'লেও বঢ়াই কোৱা নহ'ব। সেইকাৰণে চৰকাৰ তথা সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়ালৈ এটাই অনুৰোধ, আপুনি এই বিষয়টোত চকু ফুৰাই মাজুলীবাসীৰ আশা পূৰণ কৰাৰ লগতে জুবিন দাৰ সপোনটোক বাস্তৱায়িত কৰক আৰু মাজুলীৰ চিনেমা হলটো জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰক। জুবিন দাই কৈ গৈছিল, বিজেপিয়ে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটোক বহুত ছাপোৰ্ট দিছে, সেইকাৰণে আপোনালোকে এইটো কাম কৰি দেখাওক। সদৌ শেষত অসমীয়া চিনেমাৰ জয় হওক, জয় জুবিন দা, জয় আই অসম।